এভৰিৱান মোৰ নতুন চেনেল চিত্ৰাশ্ৰী শইকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅটো হৈছে চাদৰ মেখেলা ওপৰত মোৰ কমেন্টত বহুত আহি আছিল আপোনাৰ চাদৰ মেখেলা কালেকচন চাব বিচাৰিছো বুলি আৰু একেদিনাই গুটেখিনি চাদৰ মেখেলা দেখাইটো সম্ভৱো নহয় সেইকাৰণে ভাবিলো মই যি কিজো চাদৰ মেখেলা মোৰ সবতকে ভাল পাওঁ সেই কিজো আপোনালোকৰ লগত শেয়াৰ কৰো আশা কৰো আপোনালোকে চাই ভাল পাব আৰু দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো বলক আৰু প্ৰথমটো চাদৰ মেখেলা হৈছে এজুৰ বিয়াৰ পাছতে লোৱা আৰু বিয়াৰ পাছতে মই কিজানি 2-3 বাৰ মানে পিন্ধিছো এজুৰ কাৰণ মোৰ চাদৰ মেখেলা পিন্ধা বহুত কমেই হয় দেখিছে আপোনালোকে আৰু এজুৰ ইয়েলো কালাৰ এই ধৰণৰ চাদৰ মেখেলা জু হয় আৰু চাদৰখনত এই ধৰণে এমব্ৰয়ডাৰী কৰি ফুল কৰি থোৱা আছে ডিফাৰেন্ট কালাৰছত বিৰাট ধুনিয়া হয় আৰু পটিটো এই ধৰণে কাম কৰা আছে এটো লেস বুলি কয় নেকি এনে লেস লগোৱা আছে মু ভাল লাগে ইয়েলো কালাৰ মু ফেভাৰিট হয় আৰু গুটে গাজৰে এনেকুৱা ফুল আছে মনো একে হয় এখন মেখেলাখন হয় একদম একে চাদৰখনৰ লগত কালাৰো একে মোৰ সেকেন্ড কাপোৰজোৰ হৈছে এজুৰ নুনি পাটৰ কাপোৰ হয় ব্ল্যাক কাপোৰ হয় মই ব্ল্যাক কালাৰ কাপোৰবোৰ ভাল পাওঁ মানে মই সব কালাৰ কাপোৰে ভাল পাওঁ যিজু কাপোৰ দেখো হেজে মোৰ ফেভাৰিট বনি যায় বুলি ক'ব পাৰি এজুৰ মেখেলাখন বুৱা মেখেলা হয় তাত বেলেগ বেলেগ কালাৰৰ ফুল আছে আৰু ইয়াত অকমান নুনি পাটৰ এখন নুনি পাট হয় মেখেলাখনৰ লাষ্টৰ ফালে আৰু পটিটো এই ধৰণৰ কাম কৰা আছে এই ধৰণৰ বেলেগ বেলেগ কালাৰৰ হয় বিৰাট ধুনিয়া লাগে কাপোৰজোৰ আৰু চাদৰখনো একে হয় চাদৰখন গুটেখন নুনি পাটৰে হয় এইখন বহুত ধুনিয়া হয় চাদৰ মেখেলাজোৰ মই বেছিকৈ অন্নপ্ৰসনত পিন্ধিছিলো তাৰ পৰা পিন্ধা নাই আৰু কাপোৰজোৰ এইখন মেলি দেখাইছো বেলেগ বেলেগ কালাৰৰ ফুল আছে আৰু নেক্সট কাপোৰজোৰ হৈছে এজুৰ হৈছে মোৰ পাটৰ কাপোৰ হয় এজুৰ কিনিলো কিন্তু পিন্ধা আজিলৈকে হোৱা নাই চাদৰখন কেঁচা পাটৰ হয় দেখাইছো এখন কেঁচা পাট হয় আৰু ইয়া সিলভাৰ গুণা আছে আৰু সিলভাৰ গুণাটো মই বহুত বেছি ভাল পাওঁ এবাৰ ভাবিছো দেৱৰ বিয়া সিলভাৰ গুণাৰ কাপোৰজোৰ কিনিম বুলি চাওচোন কি হয়গে ইয়া সব গুটে গাতে এই ধৰণে সিলভাৰ গুণা আছে মেখেলাখন পাটৰ হয় এখন সব ধুনিয়াকে দেখাইছো আৰু ফুলবোৰ যে ইমান ধুনিয়া হয় নহয় কেতিয়া যে পিন্ধিবলৈ পাম কাপোৰজোৰ এইটো মোৰ সবতকে ফেভাৰিট কাপোৰজোৰ হেজুৰ হৈছে এজুৰ এজুৰ বেলেগ ধৰণে এজুৰ এখন চাদৰখন হয় এজুৰ মোক এখেতে বিয়াৰ আগতে গিফট দিছিলে বিয়াৰ জাস্ট আগৰ বিহুটোত চাদৰ মেখেলাজোৰ দিছিলে এজুৰ বুৱা কাপোৰ হয় কিন্তু দেখিলে যে এজুৰ পাটৰ কাপোৰ বুলি ক'ব এজুৰ ইমান ধুনিয়া লাগে ন কালাৰটো এজুৰ ফেভাৰিট কালাৰ কাপোৰ হয় মোৰ ফেভাৰিট কাপোৰ বুলি কৰিবলৈ গলে এজুৰ কালাৰটো বটল গ্ৰীণ হ'ব নেকি বিৰাট ধুনিয়া হয় পিন্ধিলে যে বিৰাট ধুনিয়া লাগে হোষ্টেললে মই লৈ গৈছিল আৰু হোষ্টেলত মোক বহুতে পিন্ধিলে এজুৰ কাপোৰ সবে ভাল লাগে কাৰণ আৰু ইনষ্টাগ্ৰামত যিখিনিয়ে মোক ফলো কৰিছে তেওঁলোকে দেখিছে হয়তো মই এখন পিন্ধি ফটোও মাৰি থৈছো ইয়াম হৈছে মোৰ আৰু এজুৰ ফেভাৰিট কাপোৰ হেজুৰ হৈছে এজুৰ ঘিচা হয় মুগাৰ যিটো ৱেষ্টেজ হয় তাৰ পৰা বনাই ইমানে ধুনিয়া কাপোৰ নহয় বিৰাট ধুনিয়া কাপোৰ এজুৰ পিনি মই এটা ব্লগো বনাই থৈছো কোনবা যদি নাইছো চাবগে পাৰিব আজি দেখাই দিম বাৰু মই ইউটিউব চেনেলত আছে এজুৰ ইমান ধুনিয়া নহয় গুটে গাটো এনেকুৱা স্কাই ব্লু কালাৰৰ স্কাই ব্লু কালাৰ মানে স্কাই ব্লু নহব সকে স্কাই ব্লুতকে ডাঠ কালাৰ হয় আৰু এই ধৰণৰ মুগা ষ্ট্ৰিপ আছে আচল কেটাত বিৰাট ধুনিয়া চাদৰ হয় মেখেলাজোৰ চাদৰ মেখেলাখন বিৰাট ধুনিয়া হয় মানে গৰ্জিয়াস মানে সিম্পল বাট গৰ্জিয়াস হয় যে এনেকুৱা কাপোৰবোৰকে কয় বিৰাট ধুনিয়া হয় পিন্ধিবলৈ কমফৰ্টেবল আৰু ঠাণ্ডা দিনত আৰু ভাল গৰম একেবাৰে নুঠে মেখেলাখন হয় লাষ্টৰ ফালে এই ধৰণে ষ্ট্ৰিপকে আছে মুগা কালাৰৰ আৰু গোটেই মেখেলাখন প্লেইন হয় মোৰ ফেভাৰিট হয় গুটে কিজুৰে মোৰ ফেভাৰিট হয় আপোনালোকক কৈছিলে গুটে কিজু কাপোৰে মোৰ ফেভাৰিট হয় আৰু এই কিজুৰে আজি দেখাইছো আৰু যদি আপোনালোকে চাব বিচাৰে এনেকুৱা মোৰ কাপোৰৰ কালেকচন প্লিজ কমেন্টত লিখিব মই আৰু বনাম এনেকুৱা ধৰণৰ ভিডিঅ যদি আপোনালোকে চাব বিচাৰে আৰু আজি ভিডিঅটো কেনেকুৱা লাগিলে প্লিজ কমেন্টত লিখিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ চাব বিচাৰে হেতু কমেন্টত লিখিব তেতিয়াহে মই বনাব পাৰিম এনেকুৱা ধৰণৰ ভিডিঅ আৰু ভাবিছো ভিডিঅটো ইমানতে সামৰো যদি ভাল লাগিলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই